আমাৰ যেটো বিপিএফ দলৰ যেটো ৰেলি প্ৰগ্ৰাম সেইটো 3 দিন হৈ গ'ল আজি মিলাই আৰু আমি সেই যেটো ৰেলি কৰি পেলাই যেটো পাব্লিক মিটিং সেইটো আমাৰ 40টা সমষ্টিত এবাৰ হ'ব আৰু আমি ভাবিছো বিহুৰ আগে সেই প্ৰগ্ৰামটো আমি শেষ কৰিম ইয়াৰ পিছত আমি আকৌ সমষ্টি ওয়াইজত বুথ লেভেলত আমি মিটিং কৰিব ইয়াৰ পিছত আমি নেক্সট প্ৰগ্ৰাম আছে আমাৰ মাছ গেদাৰিং ডিস্ট্ৰিক্ট ওয়াইজত হ'ব হিটো এনেকুৱা প্ৰগ্ৰাম লৈ পেলাই আমি আমাৰ বিপিএফ দলটো কেনেকৈ মজবুত কৰিব লাগে সেইটো লাইনত আমি কাম কৰি যাম ঘটনাটো হ'ল সেই অভিযান বা সেই যেটো আমাৰ ৰেলি প্ৰগ্ৰাম ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাক বিটিসি অঞ্চলত শান্তি লাগে বিটিসি অঞ্চলত উন্নতি লাগে সেইটোই মেইন এজেন্ডা আমাৰ বিপিএফ দলৰ আৰু আমি অহা 2024 চনত যেটো এমপি নিৰ্বাচন হ'ব ইয়াত আমি বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম বুলি আমাৰ ডিসিশন হৈ গ'ল এনেকুৱা আমাৰ প্ৰগ্ৰামটো চলি থাকিব ডেইলি মানে দুটা সমষ্টিত আমাৰ যেটো ৰেলি প্ৰগ্ৰাম সেইটো কন্টিনিউ হৈ থাকিব এইখিনি প্ৰগ্ৰাম এইটো খুব পজিটিভ যোৱাকালি ওদালগুৰিটো আমি কৰিছোঁ খুব পজিটিভ আৰু 13 তাৰিখত ফাৰ্ষ্ট প্ৰগ্ৰাম যেটো কোকৰাঝাৰত হৈছিলে সেইটো খুব ভাল আজিও চিৰাঙত দুটা আছে খুব ভাল মুঠতে পজিটিভ ৰেসপন্স আমি পাব্লিকৰ পৰা পাই আছো নিৰ্বাচনৰ লগত কথা নহয় আমি জাস্ট কৈছোঁ নিৰ্বাচনটো আমি কাৰো লগত প্ৰতিদ্বন্দ্বিতা মানে এলায়েন্স নকৰি পেলাই আমি নিৰ্বাচনটো খেলিম সেই কথাটো কৈছোঁ বেছি দিন নাই এমপি ইলেকশ্যন আহি আছে কিন্তু আমাৰ কথাটো হ'ল বিটিসিটো আমি কেনেকৈ বচাব পাৰে বিটিসি আজি ধ্বংস হ'বলৈ গৈ আছে সেইকাৰণে আমি এইবিলাক প্ৰগ্ৰাম ল'বলৈ বাধ্য হৈছোঁ ইউপিপিএলক আমি একো নকওঁ ৰাইজে জানে ৰাইজে দেখি আছে কি কৰি আছে কৰা নাই ৰাইজে সেইটো উত্তৰ দিব আমাৰ দলৰ উদ্দেশ্যটো হ'ল মানে বিটিসিটো বচাই ৰাখা আমাৰ বিজেপিৰ লগত আজিলৈকে মিত্ৰতা হোৱা নাই আৰু আমি ভাবিছোঁ কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচনটো খেলিব সেইখিনি কথা